ৰাতি 11 বজাত গাড়ীত উঠি তাই মোৰ ফালে চাই কৈছিল। মই তাইৰ চকুত চাইছিলোঁ 2 মিনিটমান। চাই থাকোঁতে তাই মোৰ হাতত ধৰি সুধিছিল, মোক পাহৰি যাবা নেকি? কথাটো শুনি হাতত ধৰি থাকিব মন নগ'ল, কাৰণ এনেও এৰিব লাগিব তাইক। মই তেতিয়া কৈছিলোঁ, মনত পৰিবও পাৰে, নপৰিবও পাৰে। তাই তেতিয়া খং কৰি কৈছিল, ক'ত পৰিব তোমাৰ? মোৰ দৰেতো বহুত আছে ন তোমাৰ জীৱনত। মোকনো ক'ত মনত পৰিব? তেতিয়া মই তাইক গভীৰভাৱে কৈছিলোঁ, প্ৰতিটো উশাহত তোমাক মনত পৰিব। আজি পুৱাৰ লগে লগে তাই নিজৰ চহৰলৈ আৰু মই মোৰ চহৰলৈ। কষ্ট হৈছিল তাইক বিদায় দিয়াটো, কাৰণ কলেজৰ সেই সুন্দৰী তাইৰ লগত আৰু কেণ্টিনত কফি, ছানডে প্ৰাগ, শুক্ৰবাৰে চিনেমা, সকলো মনত পৰিব। দুখ লাগিব তাইক নেদেখি, উপায় নাই। কিন্তু মনৰ দাপোনত ভালকৈ আঁকিলোঁ তাইক। মনত পৰিলেও হেঁপাহ পলুৱাই চাম।